নমস্কাৰ বন্ধু বান্ধৱসকল, আৰু এটা খেতি ব্লগ বনাইছোঁ মই এতিয়া আজি। এইটো হৈছে দাংবডি খেতি। দাংবডিটো আমি খাই খুবেই ভাল পাওঁ বা সকলোৱে খায়, কিন্তু দাংবডিৰ যিটো কৃষি পদ্ধতি কোনেও বহুতেই নাজানে। খেতি কৰাসকলেতো জানে বাৰু, হ'লেও নাজানে। মই দেখাই দিছোঁ। প্ৰথমতে এনেকৈ ভেটিটো প্ৰথম মাটিডৰা এনেকৈ হাল বাই লৈ এনেকৈ চিটা কৰি লৈ এইটো এনেকৈ 4 ভাগ 5 ভাগ কৰি লৈ তাৰপিছত বা এনেকৈ ডাইৰেক্ট ভেটিও বনাব পাৰে। এইটো চাওক, এইটো এনেকৈ ভেটি বনাইছে। এইখিনি এনেকৈ ভেটি বনাইছে। ভেটি বনাই ইয়াত দাংবডি দি দিছে, দাংবডি গুটি দি দিছে। ভেটি বনাইছে, ভেটিৰ ওপৰত গোবৰ দিছে। গোবৰ দি তাত প্ৰয়োজন অনুসৰি ৰাসায়নিক সাৰ দিব পাৰে। আজিকালি মাটিৰ সাৰৰ যিহেতু কমি গৈছে, ৰাসায়নিক সাৰ নিদিলে নহয়, অলপ দিব লাগে, কম পৰিমাণে অলপ। আৰু বেছিভাগ কিন্তু পচন সাৰ দিব লাগে, গোবৰ। কেঁচু সাৰ দিব পাৰে, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে কেঁচু সাৰো দিব পাৰে। কিন্তু এনেকৈ আমাৰ বেছিভাগ আমাৰ গোবৰ দিয়া হয় ন বেছি। ইয়াত গোবৰেই দিয়ে। দাদা সিয়ে খেতিত লাগি আছে। এইখিনি মই জেং দিয়া কেনেকৈ দেখুৱাই দিম। এনেকৈ প্ৰথমতে ভেটি বনাই ল'লে, ইয়াত দাংবডি গুটি দিলে। এতিয়া কিমান দিন হ'ল? এইটো 15 দিন হৈছে এইখিনি গুটি দিয়া। 15 দিনত লতা বগাই গ'ল চব। এইখিনি 15 দিনত লতা বগাই গৈছে। 15 দিনত লতা বগাই গৈছে। এতিয়া বাৰিষা যিহেতু পানী প্ৰচুৰ পৰিমাণে পাই থাকে, বাৰিষা বহুত পানী পাই থাকে কাৰণে আৰু সাৰ যাব আৰু বন বাটবোৰ নিয়াই থাকিলে সোনকালে গছখিনি বাঢ়ি আহে। এইখিনি চব কিমান ধুনীয়াকৈ বাঢ়ি আহিছে। এতিয়া ইয়াত জেং দিব হ'ল, সেইটো কাৰণে দাদাই জেং দি আছে। ইয়াত কেনেকৈ দিছে মই দেখাই দিম। এইখিনি এনেকৈ প্ৰথমতে দুটা ভেটিৰ মাজত কেইটা খুঁটা পুতিছে? 1 2 3 4 মানে দৈৰ্ঘ্য অনুসৰি, যিটো ভেটিকেইটাৰ দৈৰ্ঘ্যতা অনুসৰি খুঁটা দিব লাগিব। 4টা খুঁটা দিছে। খুঁটা দি মাজত ওপৰত এডাল বাঁহ বান্ধি দিছে। বাঁহডালৰ চাইডে এয়া কামি বান্ধি দিছে। দুফালে প্ৰতিজোপাতে এটা দুজোপাৰ মাজত দিছে ইয়াত, কিন্তু এজোপাতো দিব পাৰে। প্ৰতি দুজোপাৰ মাজে এটা কামি এনেকৈ আওজাই দিছে। আৰু তাত এতিয়া গছখিনি লগাইছে। মই কেনেকৈ লগাইছে দেখাই দিছোঁ। এইখিনি লতাখিনি লগাই দিছে ন। এইখিনি এনেকৈ কোন পাকে লগাব লাগে? সোঁহাতে। গছজোপা অকল এনেকৈ উঠাই দিলেই নহ'ব। মই দেখাই দিম এজোপা গছ। ইয়াত এইফালে কামি নাই। এডাল দেখোন, এডাল এনেকৈ পুতিছে এইডাল কামি এনেকৈ পুতি দিয়া হ'ল। তাত এনেকৈ গছজোপা লৈ সোঁফালৰ পৰা এনেকৈ পকাই দিলেহে গছজোপা উঠিব। যদি বাওঁফালৰ পৰা পকাই দিয়ে আকৌ নামি আহিব ন, আকৌ গছজোপা নামি আহে। যদি বাওঁফালৰ পৰা পকাই দিয়ে, সেইটো এটা ডাঙৰ ৰহস্য। গছৰ সদায় লতাজাতীয় গছ সোঁফালৰ পৰাহে নিজে সি জানে কোনফালৰ পৰা বগাব লাগে। যিমান গছ আছে চব সোঁফালৰ পৰাই বগাইছে। এইফালৰ পৰা বগাই। এইবোৰ নিজে উঠিলেও সি সোঁফালৰ পৰাই উঠিব। বাওঁফালৰ পৰা কেতিয়াও নুঠে। গছে সদায় জানে, লতাজাতীয় যিবোৰ গছ সেইবোৰ জানে যে সোঁফালৰ পৰা উঠিলেহে তাহাঁতৰ সুবিধা হয়। গতিকে সেই সোঁফালৰ পৰাই বগাই চব, যিমান গছ আছে। সেইটো এটা ডাঙৰ হৈছে। গতিকে এনেকৈ গছখিনি উঠাই দিব লাগিব। আৰু উঠাই দিয়াৰ পাছত কিমান দিনৰ পিছত ফুলিব? 15-20 দিনৰ পিছত এইখিনি ফুলিব। এনেই কিতাপে পত্ৰইতো পঢ়ি থকা যায় কেনেকৈ খেতি কৰে, কিন্তু মই প্ৰেক্টিকেল দেখাইছোঁ কেনেকৈ কৰে দাংবডি খেতিটো। মোৰ যিহেতু ঘৰতে কৰি আছে। চাওক, আৰু এতিয়া এইখিনিত মোৱা পোক পৰে ন। এতিয়া ইয়াত এনেকৈ পগোৱাৰ পিছতে ইয়াত এটা বস্তু আক্ৰমণ দেখা যায়, মোৱা পোকৰ কাৰণে। এতিয়া নতুন দৰৱ কি ওলাইছে? ট্ৰাইচেল দৰৱটো। মোৰ দাদাই এইখিনি খেতিৰ ওপৰত বহুত অভিজ্ঞতা আছে, কৈছে যে ট্ৰাইচেল মাৰিব লাগে। আৰু ৰগৰ বুলি আগতে এটা আছে নাই আজি? সেইটো ৰগৰটো পাবলৈ নাই, সেইটো কাৰণে ট্ৰাইচেল দাম কিমান এতিয়া? লিটাৰ নে কি? 100 গ্ৰামত 170 টকা। 100 গ্ৰাম ট্ৰাইচেল দাম বহুত বেছি। 100 গ্ৰামত ট্ৰাইচেল দৰৱৰ দাম 100 গ্ৰামৰ পেকেট পোৱা যায়, তাত দাম হৈছে 70 টকা। আৰু সেইটো লিকুইড হয়। এক স্প্ৰে মেডিচিন পানীত কিমান মিলাব লাগিব ট্ৰাইচেল?
15 ml 15 mlকৈ এক পাৰ লিটাৰ 1 mlকৈ মানে 15 লিটাৰ ধৰে স্প্ৰে মেচিনটোত 15 ml দৰৱ মিক্স কৰি এনেকৈ ইয়াত মোৱা পোক নিয়ন্ত্ৰণ কৰিব লাগিব। মোৱা পোকৰ বাদে আৰু কি আছে ইয়াত বেলেগ বেমাৰো আৰু কিবা লাগে নেকি? হে যিটো দাংবডিখিনিত সোমাই যায় ন, সেই পোকটোৰ কাৰণে কি মাৰিব লাগে? সেইটো প্ৰফেক্স প্ৰফেক্স বুলি এটা মেডিচিন আছে, সেইটো কাৰণে যিটো দাংবডিৰ চিৰাত সোমাই যায়, সেইটো কাৰণে সেইটো দাংবডি লগা টাইমত ফুলাৰ পাছত মাৰিব লাগিব, প্ৰফেক্স মাৰিব লাগিব, আৰু তেতিয়া দাংবডিখিনি ভাল হ'ব। কিন্তু সদায় মেডিচিন মৰাৰ 3-4 দিনৰ পিছতহে বা 2 দিন হ'লেও ৰাখিহে মেডিচিন, মানে আজি ছিঙা হ'ল তাৰ 2-3 দিন সেইদিনা মেডিচিন মাৰিলে 2 দিনৰ পিছত দাংবডি ছিঙিব লাগে, লগালগ ছিঙি বিক্ৰী কৰিব নালাগে, তেতিয়া মানে দৰৱৰ হেৰিটো কমি যায়। তাৰপিছতে আৰু ইয়াত ব্লাইট বেমাৰো লাগে নেকি? কম লাগে, দাংবডিত ব্লাইট বেমাৰ খুব কমেই লাগে, হ'লেও ব্লাইটৰো ঔষধ মাৰিলে সুবিধা হয়। কিন্তু এই প্ৰফেক্স যিটো দাংবডিৰ চিৰাত মাৰিব লাগে, আৰু লগতে দাংবডি মোৱা পোক বেছিকৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। মোৱা পোকে গোটেই ইয়াত এতিয়া লগা নাই, ক'তো দেখা নাই, মোৱা পোকে গোটেই গছজোপা পাতবোৰ আগফালৰ পৰা হেৰি কৰিব মানে খাই পেলাই মানে ৰসটো টানি পেলাই গছজোপা কাম নাইকিয়া হৈ যায়, মানে একেবাৰে খুটুমুচু হৈ যায়। সেই বস্তুটো নিয়ন্ত্ৰণ কৰিবলৈ আমি কি আছিলে দৰৱটোৰ নামটো? ট্ৰাইচেল। মোৱা পোকৰ নিয়ন্ত্ৰণৰ কাৰণে ট্ৰাইচেল ব্যৱহাৰ কৰিব পাৰে। আৰু বেলেগ বস্তুত মেডিচিনো পোৱা যায়, কিন্তু ট্ৰাইচেলটো উত্তম বুলি কৈছে, যিহেতু দাদাই প্ৰেক্টিকেলি যিটো ইউজ কৰি থাকে। এয়াই হ'ল দাংবডি খেতি, আৰু তেনেকৈ দাংবডি আপুনি এতিয়া ইয়াত একঠা হ'ব ন? একঠা দাংবডি কিমান ওলাব? একোটাত আৰু ডেইলি ছিঙিব পাৰি নেকি? এদিন দাংবডি ছিঙিব পাৰিব। একঠা দাংবডিত 30 কেজি 40 কেজিকৈ ওলাই, মানে 2 দিনৰ মূৰত 30-40 কেজি ওলালেও যেনে হ'লেও 1 মাহ ছিঙিব পাৰিলেও আপোনাৰ বহুত টকা পোৱা যায়। আৰু এতিয়া দাংবডিৰ দৰদাম কেজিটো জানেই, এতিয়া 100 টকা নেকি? এতিয়া এইখিনি দাংবডি যেতিয়া ওলাবগৈ, এইখিনিৰ দাম হ'ব প্ৰতি কেজিত 100 পৰা 120 টকা সিমান হ'বগৈ, মানে কমত নাপায়। এতিয়া বাৰিষা চব্জিৰ দাম বহুত বেছি, সেইটো কাৰণে সেই সুযোগটো বুজিয়ে মোৰ দাদাই দাংবডি বুলিয়ে নহয়, এনেই প্ৰতি মাহতে এনেই অফ ছিজনবোৰত এনেও কৰে, কিন্তু এইটো ছিজনত এইটো কাৰণেই কৰিছে, এইটো অফ ছিজন বুলি কয়, এইটো ছিজনত এইটো কাৰণেই কৰিছে যে দাম পোৱা যায়, উচিত মূল্য পোৱা যায়। সেইটো কাৰণে সুযোগ বুজি খেতিখিনি কৰি উচিত মূল্য বা প্ৰাপ্য আদায় কৰাত মোৰ দাদা বহুত পাকৈত, সেইটো কাৰণে তেওঁ এইখিনি খেতি কৰিছে। চব এইটো হৈছে দাংবডি খেতি। লগত এইয়া কেৰেলা খেতি, সেয়া শেষ হ'ল। এইখিনি কেৰেলা খেতিও এনেকৈয়ে কৰে, দাংবডিৰ নিচিনাই জেংদি কৰে। সেইফালে কেৰেলা দিয়া আছে, মই দেখাই আছোঁ।